আমি দুটা ঠাইত কৰিলোঁ, এটা হ'ল জালা আৰু এতিয়া 2 নম্বৰ সুবনচিৰি গাঁৱত। জালাহত প্ৰায় 6 কোটি টকা আৰু ইয়াত প্ৰায় 3 কোটিতকৈ বেছি ওপৰত টকা আৰ্চেনিক থকা এলেকাত আমি আধাৰণা স্থাপন কৰিছোঁ। আৰু অহা 2021 চনৰ মাৰ্চ মাহৰ ভিতৰত এই আঁচনিটো আমি সম্পূৰ্ণ কৰিম। এইটো সম্পূৰ্ণ হ'লে যি এলেকাত আৰ্চেনিক আছে আৰ্চেনিকমুক্ত পানী পাব। স্যাৰ বৰ্তমান কিমানখন গাঁৱৰ আৰ্চেনিকযুক্ত পানী আছে বৰ্তমান? আপোনালোকে আমি 750 এখন সুবাত আমাৰ বাক্সা জিলাত আৰ্চেনিক পোৱা গৈছে আৰু সেই 750টা সুবাটো আমি ইতিমধ্যে আঁচনি গ্ৰহণ কৰিছোঁ। 47টা আঁচনি প্ৰায় 180 কোটি টকা ইতিমধ্যে চেংচন দিয়া হৈছে আৰু সকলোখিনি কাম এইবাৰ আমি আৰম্ভ কৰিম। আৰু যিসমূহ ৰাইজৰ বৰ্তমান বেমাৰ আজাৰত ভুগি আছে এই পানীৰ কাৰণে, এই ক্ষেত্ৰত আপোনাৰ কি ব্যৱস্থা ল'ব? একজেক্টলি তেনেকৈ পানীৰ পৰাতো বিভিন্ন বেমাৰ আজাৰ হয়, কিন্তু আৰ্চেনিকৰ পৰা বেমাৰ হোৱা বুলি আমাৰ তেনেকুৱা তথ্য নাই। আৰু তেনেকুৱা বেমাৰ আজাৰ হ'লেতো আমাৰ স্বাস্থ্য বিভাগটো আছে, তেওঁলোকে চাই আছে। আমি চেষ্টা কৰিছোঁ বিশুদ্ধ খোৱা পানী দিবৰ কাৰণে। এনেকৈ মীমাংসাত উপনীত হোৱা নাই, নহ'লেও একো চিন্তা কৰিবলগীয়া নাই, যিহেতু আমাৰ বিজেপি থাকিব, এজিপি থাকিব আৰু আমি থাকিম। হীৰাহৰণে এটা কথা কৈছে, এইবাৰ বিপি উৎখাত কৰিব। হীৰাহৰণে আমাৰ কাৰণে একো ফেক্টৰ নহয়, তেওঁতো খালি মিডিয়াত কয়। ক'ত আছে তেওঁৰ অৰ্গেনাইজেশ্যন? আমাৰ ৰাইজে ইমান BTC অঞ্চলৰ ৰাইজে ইমান নজনা মানুহ নহয়, বহুত শিক্ষিত মানুহ। কাৰ লগত থাকিলে উন্নয়নটো আহিব, কাৰ লগত থাকিলে শান্তি সম্প্ৰীতি আহিব, সকলো আমাৰ ৰাইজে জানে। আজি সেইকাৰণে মই ভাষণত কৈছোঁ BTC অঞ্চল কি আছিল, আজি কেনেকুৱা শান্তি আছে। গতিকে মানুহে শান্তিৰে থাকিব বিচাৰে, ভৱিষ্যত ল'ৰা ছোৱালীৰ কথা আছে। গতিকে এইবিলাক চিন্তা কৰি সিদ্ধান্ত ল'ব ৰাইজে।